হেল্ল' এভৰিৱান, মই কল্পনা দাসে। মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নামনি অসমত প্ৰচলিত এটি লোক উৎসৱ হৈছে মহোহো বা মহ খেদা উৎসৱ। এই উৎসৱ আঘোণী পূৰ্ণিমাত উদযাপন কৰা হয়। মহোহোত গধূলি গাঁৱৰ চেমনীয়া ল'ৰা আৰু ডেকাই কেইবাটাও দলত বিভক্ত হৈ হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায় আৰু এই গীতবোৰকে মহোহো গীত বোলে। এই উৎসৱত গোৱা কিছুমান গীতৰ পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। প্ৰতিঘৰ মানুহৰ চোতালত ল'ৰা বা ডেকাবিলাকে বৃত্তৰ আকাৰত ঘূৰি ঘূৰি মহোহো গীতবোৰ গায়। এই গীত প্ৰথমে এজনে লগাই দিয়ে আৰু তাৰ পিছতহে বাকীবিলাকে ধৰে। টোকোন বা লাঠিৰে ঠনক ঠনকৈ শব্দ কৰি গোৱা গীতটো এনেধৰণৰ। মহ খেদা গীতবোৰ গালে মহবোৰ ভয়তে আঁতৰি যায় বুলি কোৱা হয় আৰু লগতে গৃহস্থক আশীৰ্বাদ দি চাউল পইচা লোৱা হয়। লোক বিশ্বাস মতে মহোহো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়। এয়াই হ'ল মহোহো বা মহ খেদা উৎসৱ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।